নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নদী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু পূজা চাবলৈ এতিয়া যাওঁ ওলাই, একদম পূৰা ওলাই মেলি ল'লোঁ। এতিয়া যাওঁ, চাই থাকক একদম শেষলৈকে ভিডিঅ'টো, স্কিপ নকৰিব, ধুনীয়াকৈ একদম চাই থাকক। কৰি লওঁ পূজালৈ আকৌ অকলে যাওঁ। আৰু কাৰ লগত? তোৰ লগত কাৰ লগত যাম? ক'ত চাওঁগৈ পূজা? পূজা নাজিৰাত। হে নাজিৰাত। কি আনিবি? বন্ধু আৰু পেপা আৰু তোৰ পেপা আনিম যাওঁ। আৰু কি আনিবি? আৰু দাম ফা দে পিছি। কি দাম ফা দে পিছি। দে ফিচি হে কি এইফালে ওচৰলে পিছফালে এডাল থাকে, আগলে এডাল থাকে। সেইটোতে গান এটা গাই দে, এতিয়া নতুন গান এটা গাই দে আকৌ পূজাত গাহি আকৌ এইফালে কি এতিয়া ডাইৰেক্ট নামবি চাৰিআলি পাই গ'লোঁ। সেই নামবি চাৰিআলি পৰা পূৰা এতিয়া গৈ থাকোঁ শিৱসাগৰ। ইয়াত নৰখোঁ, মানুহ হৈছে বাৰু ইয়াতো নোহোৱা নহয়। তাৰপিছত এতিয়া ডাইৰেক্ট গৈ থাকোঁ তেন্তে শিৱসাগৰ, ব'লক চাই থাকক। পইচা এৰা দে এতিয়া আমতল চাৰিআলি পাইছোঁহি। গাড়ী য'তে ত'তে প্ৰত্যেকটো পূজা মণ্ডপৰ ওচৰতে একদম গাড়ী ভৰ্তি কৰি থাকেই আৰু ইয়াতো একদম ভৰ্তি য'তে ত'তে বহুত দূৰৰ পৰাই লাইন পূজা খালি পোৱাগৈ নাই। পূৰা পইচা চইচা উলিয়াই লৈছে পূজা চাবলৈ। আৰু নতুন একদম পূৰা ATM কাৰ্ড পূৰা পইচা উলিয়াবলৈ লৈছে। এতিয়া উলিয়াব এতিয়া দেই, তাৰপিছত আমি চামগৈ পূজা। এতিয়া পূৰা শিৱসাগৰ টাউন সোমাই দিলোঁ। এতিয়া পূৰা গাড়ী চাড়ী থৈ লওঁ, তাৰপিছত গৈ আছোঁ একদম পূজা মণ্ডপৰ ওচৰলৈ। একদম চাই থাকক, পূৰা মানুহ এতিয়াই হৈছে আৰু তাত বা কিমান মানুহ হয় চাই থাককচোন আপোনালোকে একদম শেষলৈকে। এইফালে গোটেই ৰাস্তাটো লাইট লাইটেই।
পাই গ'লেহি এতিয়া। কাপোৰ বিচাৰি চাওক ক'ত চাৰ্ট ভাল লাগিছে এনে এইবোৰ ওলমাই থৈছিলে। চাৰ্ট ভাল লাগিছে এয়া, চাৰ্ট চাইছে, পেনো চাইছে, কিবা এটা ল'বই আৰু। ATM-ৰ পৰা পইচা উলিয়াই আনিছাতো, এতিয়া কিবা এটা নলোৱাকৈ যায় কেনেকৈ? দৌলমুখ চাৰিআলি একদম মানুহ একদম পূৰা ভিৰ মাৰিছে আৰু মই একদম ঠেলা হেঁচাতে গৈ আছোঁ আৰু এনেও মানুহটো ক্ষীণ একদম লৈ গৈছে, ক'বা পোৱাই দিছেগৈ একদম ঠেলি ঠেলি। এইভাগ এভাগ পূজা মণ্ডপ, তাৰপিছত এইফালে পিছফালে এইভাগ এভাগ পূজা মণ্ডপ, ওচৰা আছে অলপ। এতিয়া পূৰা চিত্ৰকটাখন দেখালোঁ যিমানখিনি পাওঁ। এতিয়া পূৰা ঘৰলৈ যাবলৈ মানে নাজিৰা ফালে যামগৈ চাগে। চাই থাকক একদম শেষলৈকে, গম পাই থাকিব। যাওঁ তেন্তে। শিৱসাগৰত চাই ভালেই লাগিলে, ইমানো মানুহ নাই হোৱা আগতে যিমান হৈছিলে। শিৱৰাত্ৰিত বেছি মানুহ হয়, সেইকাৰণে ইয়াত এতিয়া কম লাগিছে আৰু শিৱসাগৰত। ব'লক তেন্তে। বাইক চলাই আছে, এতিয়া ডাইৰেক্ট গৈ নাজিৰাতে লগ পাওঁ, তেতিয়াহ'লে ক'তো ৰখি মেলি নাথাকোঁ।